নমস্কাৰ সৈতে পুনৰ আদৰি আনিছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। থাম্বনেইলটো মানে অলপ ডেঞ্জাৰকৈ বনাই দিলোঁ মানে আপোনালোকে চক খাই যাওক বুলি। খালেনে নাই চকটো সেইটো কমেণ্ট এটা কৰি জনাই দিব। ছোৱালী উলিয়াই দিবলৈ ইমান উৎপাত হৈছেনে? ইমান ছোৱালীয়ে সেন্দুৰ দিছে আজিলৈকে মোক। সেন্দুৰ মহাই দিব লাগিছিল দিছে। শুনা ভণ্টি, তুমি ল'ৰাজনক কৈছা শ্বাট আপ বুলি। তুমি ল'ৰাজনক কৈছা শ্বাট আপ বুলি। চাবা আকৌ ল'ৰাজনক খং উঠিব পালে ভৰাই দিব ক'ৰবাতে গুলি। অ' চাইৰি হ'ল বেবে। নিউজ চেনেলৰ পৰা আহিছোঁ মানে মই সেই দাদা আপোনাৰ অনুভৱ বহুত ধুনীয়া। কেনেকুৱা ধুনীয়া? কিমান মোৰ নিচিনা ধুনীয়া নে? আপোনাতকে বেছি ধুনীয়া। কি মানে মই বেয়া? মই তোক কি ৰ'জ কৰিম? তোক কেমেৰামেনজনে ৰ'জ কৰি দিলে অলৰেডি। আপোনাতকে বেছি ধুনীয়া। কি মানে মই বেয়া? তোতকৈ ধুনীয়া যদি আৰু অভিয়াছলি তই বেয়াই হবি ন। শ্বৰ্ট ফিল্মৰ ৰিলিজ হোৱাৰ আগত নমৰোঁ মই। এতিয়া শ্বুটিং চলি আছে ধুনীয়াকৈ আছে। মই এতিয়া দেখাই আছোঁ আপোনালোকক আমাৰ শ্বুটিংটোৰ অল BTS বিহাইণ্ড দ্য চিন BTS মানে দেই। বলক চাওক। অ' বিহাইণ্ড দ্য চিনহে নেকি BTS মানে? অ' ময়ে আকৌ ভাবিছিলোঁ BTS মানে হ'ল বডি ট্ৰেছ এণ্ড ষ্ট্ৰেকিং। বলক চাওক। এইটো আকৌ কি হাঁহি মাৰি দিলা? মই ফাৰ্ষ্ট টাইম শুনিলোঁ এইটো হাঁহি। চাওঁ আকৌ এবাৰ হাঁহি দিয়াচোন। বলক চাওক। জাহা মানুহে তোৰ হাঁহিৰে মাৰিব নোৱাৰে দেই। সঁচা সঁচিকৈ কইনাবিলাকে যে মেকআপ কৰি কিমান গাল লগাই ন। মইতো এনেই চিম্পুলকৈ ভিডিঅ'টোৰ কাৰণে লগাইছোঁ, কিমান খজুৱাইছে। তুমি কমকৈ মেকআপ কৰিলা বুলি নকৰিবা ঠাট্টা। তুমি কমকৈ মেকআপ কৰিলা বুলি নকৰিবা ঠাট্টা। বেছিকৈ মেকআপ কৰা হয় ন ৰাণু মণ্ডলো নাপালে হয় পাত্তা। বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে নেকি? আৰু সুদাই মোক এটা গিফ্ট দিলে, চশমাযোৰ কাঢ়ি নিজে লৈ ল'লোঁ। অ' আজি তোমাক ছানগ্লাছ দিছে, কাইলৈ তোমাক হেণ্ড ৱাছ দিব, তাৰপিছত দিব কাপোৰ আৰু পিছত দিব তো গাইজ বিয়াখন পাতিছিলোহে বুঢ়াই হৈ থাকিলোঁ, বুঢ়ীয়ে হৈ থাকিলোঁ। অ' তুমি আজিহে বুঢ়ী হ'লা। মই আকৌ 10 বছৰ আগৰ পৰা এনেই বুঢ়ী বুলি ভাবি আছিলোঁ। গজব বেজতি। তো গাইজ আজিলৈ ইমানেই। যদি ভাল লাগিলে লাইকটো কৰি দিয়া আৰু যদি বেছি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়া। বাই।